আজি আমি যুগে যুগে অসম নামৰ পাঠটিৰ কিছু কথা আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাৰ পৰানো আজি আমাৰ কি লাভ হ'ল তো সেই বিষয়ে জানিবলৈ আমি কেইটামান প্ৰশ্ন লৈ আহিছোঁ আৰু প্ৰশ্নকেইটা আমি আলোচনা কৰিম এতিয়া। তো প্ৰথম যিটো প্ৰশ্ন আলোচনা কৰিম সেইটো হৈছে প্ৰাচীন আৰু মধ্যযুগত অসমক কি নামেৰে জনা গৈছিল আৰু কামৰূপ যিটো নাম আছিলে সেই নামৰ আটাইতকৈ পুৰণি প্ৰমাণ ক'ত পোৱা যায়। তো প্ৰাচীন যুগত আমাৰ অসমক প্ৰাগজ্যোতিষপুৰ বুলি জনা হৈছিলে আৰু কামৰূপ মানে এই দুটা নামেৰে জনা যায়। আৰু কামৰূপ নামটোৰ যিটো আটাইতকৈ পুৰণি প্ৰমাণ আমি ক'ত পাওঁ, এলাহাবাদ স্তম্ভ, যিটো কাৰ আছিলে, সমুদ্ৰগুপ্তৰ আছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গৱেষকসকলৰ মতে অসমৰ আদিম বাসিন্দাসকলক প্ৰধানকৈ কি ভাগত ভগাব পাৰি। অৰ্থাৎ একদম প্ৰাচীন কালত অসমত যোনবিলাক মানুহে বসবাস কৰিছিলে বা যিবিলাক গোষ্ঠীৰ মানুহে বসবাস কৰিছিলে, তো সেই মানুহবিলাকৰ মানে ভাগকেইটা কি হয়। তো এটা হৈছে অষ্ট্ৰ এছিয়াটিক, নেগ্ৰিটজ, দ্ৰাবিড়িয়ান, মংগোলিয়ান আৰু আৰ্য। মানে এই 5টা ভাগত আমি কি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ। তাৰ পাছত নৱপ্ৰস্তৰ যুগৰ মানুহে কিয় ওখ ঠাইত বা পাহাৰত বাস কৰিবলৈ ভাল পাইছিলে। এই প্ৰশ্নটো কিতাপত উল্লেখ আছে, মানে পাঠৰ মাজতে উল্লেখ আছে। তো নৱপ্ৰস্তৰ যুগৰ মানুহে বিশেষকৈ পাহাৰত ঝুম খেতি কৰিছিলে আৰু সম্ভৱতঃ তেওঁলোকে ভৈয়ামৰ জেকা মাটিত খেতি কৰিবলৈ শিকা নাছিলে। অৰ্থাৎ স্থায়ীভাৱে তেওঁলোকে এডোখৰ নিৰ্দিষ্ট ঠাইত কি কৰিছিলে, খেতি কৰিবলৈ শিকা নাছিলে। আৰু বানপানী বা বন্যপ্ৰাণী আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কৰিছিলে, তেওঁলোকে ওখ ঠাইত বাস কৰাটো নিৰাপদ বুলি ভাবিছিলে আৰু সেইকাৰণে তেওঁলোকে কৰিছিলে বিশেষকৈ পাহাৰত বসবাস কৰিবলৈ বা ওখ ঠাইত বসবাস কৰিবলৈ ভাল পাইছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো আমি চাম, প্ৰাচীন অসমত ইটাৰ ব্যৱহাৰ সম্পৰ্কে কি প্ৰমাণ পোৱা গৈছে। প্ৰাচীন অসমত যে ইটাৰ ব্যৱহাৰ কৰিছিলে, ইয়াৰ ওপৰত মানে এই বিষয়ে আমি কোনবিলাক সমলৰ পৰা বা কোনটো প্ৰমাণৰ পৰা আমি গম পাম। তো ফাটিয়াই ইব্ৰিয়া গ্ৰন্থৰ মতে ইটা তৈয়াৰ কৰাত অসম পিছপৰা নাছিলে, কিতাপত উল্লেখ আছে এইদৰে। ইয়াৰ প্ৰমাণস্বৰূপে গুৱাহাটীৰ আমবাৰীত 26 মিটাৰ দীঘল আৰু 45 চেণ্টিমিটাৰ বহল এখন প্ৰাচীৰ ইটাৰ বেৰ আৰু শদিয়াৰ ওচৰৰ বা শদিয়াৰ কুন্দিল নগৰত কিছু ইটাৰ বেৰৰ অৱশেষ উদ্ধাৰ হৈছে আৰু এইটোৱে প্ৰমাণ কৰে যে প্ৰাচীন অসমত কি হৈছিলে, ইটাৰ ব্যৱহাৰ হৈছিলে। তাৰ পাছত আমি ক্ষুদ্ৰপ্ৰস্তৰ গোষ্ঠীৰ মানুহৰ জীৱনধাৰা কেনেকুৱা আছিলে। যিটো শিলৰ ব্যৱহাৰ কৰা যিটো যুগ আছিলে, শিল ব্যৱহাৰ কৰা বিভিন্ন শিলৰ সামগ্ৰীসমূহ যে ব্যৱহাৰ কৰিছিলে নাই, তো সেই সময়ত মানুহৰ জীৱনধাৰা কেনেকুৱা আছিলে, তেওঁলোকে কেনেকৈ জীয়াই আছিলে। ক্ষুদ্ৰপ্ৰস্তৰ গোষ্ঠীৰ মানুহে হাতেৰে তৈয়াৰ কৰা বাচন বৰ্তন আৰু শিলৰ ক্ষুদ্ৰ আহিলা যেনে খুৰ, চাচনি, জোং, জোঙাল, কাঁড় ইত্যাদিবিলাক ব্যৱহাৰ কৰিছিলে। আৰু এই সঁজুলিসমূহে প্ৰমাণ কৰে যে তেওঁলোক মূলতঃ কি আছিলে, চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী যে আছিলে সেই কথাটো প্ৰমাণ কৰে। অৰ্থাৎ তেওঁলোকৰ জীৱনধাৰাটো বা তেওঁলোকৰ জীৱিকাটো মানে কিহৰ ওপৰত নিৰ্ভৰ কৰিছিলে, চিকাৰ আৰু খাদ্য সংগ্ৰহ। ইয়াৰ পাছৰ প্ৰশ্নটো আমি চাম, প্ৰাচীন অসমত প্ৰচলিত কেইবিধমান উল্লেখযোগ্য অলংকাৰৰ নাম লিখা। কি অলংকাৰ পৰিধান কৰিছিলে প্ৰাচীন অসমত। চ' বিভিন্ন ধাতুৰে নিৰ্মিত আছিলে অলংকাৰবিলাক। মণিৰে গঁথা মালাবিলাক আছিলে, গলপতা, দুগদুগী, কেৰুমণি, থুৰীয়া, কুণ্ডল, মুঠি খাৰু, নুপুৰ, আঙুঠি, কাণফুলি আৰু কঁকালপেটি। মানে এনেকুৱা ধৰণৰ কি কৰিছিলে, তেওঁলোকে অলংকাৰসমূহ কি কৰিছিলে, পৰিধান কৰিছিলে প্ৰাচীন অসমত। তাৰ পাছৰ প্ৰশ্নত আছে, প্ৰাচীন কালত কৰি কি কাৰণে ব্যৱহাৰ কৰিছিলে। আমি পাইছিলোঁ এইটো, কৰি কিয় তেওঁলোকে ব্যৱহাৰ কৰিছিলে। প্ৰাচীন কালত বস্তু বেচা কিনা কৰিবলৈ বা বেপাৰৰ বিনিময়ৰ মাধ্যম হিচাপে কৰি ব্যৱহাৰ কৰিছিলে। আমি এইটো কথা জানো যে প্ৰাথমিক অৱস্থাত অসমৰ যিটো মানে বস্তু আদান প্ৰদানহে হৈছিলে, আমি এইটো জানো নহয় যে যাক আকৌ কি বুলি কোৱা হয়, বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথা বুলি কোৱা হয়। আৰু সেই বিনিময় প্ৰথাৰ পাছতে কি আছিলে, কৰি নামৰ এবিধ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু সেই কৰি জৰিয়তে হৈছে বেপাৰ বিনিময়ৰ মাধ্যম হিচাপে তেওঁলোকে ইয়াক ব্যৱহাৰ কৰিছিলে। তাৰ পাছত আমি চাম, প্ৰাচীন আৰু মধ্যযুগত অসমক কি নামেৰে জনা গৈছিল আৰু কামৰূপ নামৰ আটাইতকৈ পুৰণি প্ৰমাণ ক'ত পায়। এই প্ৰশ্নটো আমি ক'লোৱে, প্ৰাগজ্যোতিষ আৰু কামৰূপ। আমি এইখিনি প্ৰশ্ন আলোচনা কৰিলোঁ, এইটো কৰিলোঁ। ক্ষুদ্ৰপ্ৰস্তৰ গোষ্ঠীৰ মানুহৰ জীৱনধাৰা কেনেকুৱা আছিলে এইটো আমি চালোঁ। এতিয়া আমি চাম এই নেক্সট কুৱেশ্যনটো, যোগিনী তন্ত্ৰৰ তথ্য অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ বিস্তৃতি কিমান দূৰলৈকে আছিলে। যোগিনী তন্ত্ৰত যিটো তথ্য আছে সেই তথ্য মতে কামৰূপ ৰাজ্যৰ বিস্তৃতি মানে কামৰূপ ৰাজ্যখন কিমান বিশাল আছিলে বা কোনবিলাক ঠাই সামৰি লৈছিলে। যোগিনী তন্ত্ৰৰ তথ্য অনুসৰি ইয়াৰ বিস্তৃতি বৰ্তমান বাংলাদেশ, বিশেষকৈ ৰংপুৰ আৰু মৈমনসিং জিলা আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈকে বিস্তৃত হৈ আছিলে। নেক্সট প্ৰশ্নটো চাম, প্ৰাচীন কালত কামৰূপ যে এখন শক্তিশালী আৰু বিশাল সাম্ৰাজ্য আছিলে তাৰ প্ৰমাণ কি। হয়নে, কামৰূপ যে এখন শক্তিশালী আছিলে আৰু এখন যে বিশাল সাম্ৰাজ্য আছিলে তাৰ প্ৰমাণ আমি ক'ত পাওঁ। প্ৰাচীন কামৰূপ যে কেৱল বৰ্তমান অসমৰ ভৌগোলিক সীমাৰ মাজতে আবদ্ধ নাছিল, ই বাংলাদেশ আৰু ভূটানলৈকে বিস্তৃত আছিলে, যিয়ে ইয়াৰ বিশালতা প্ৰমাণ কৰে। অৰ্থাৎ আমাৰ অসমখন যে এখন বিশাল সাম্ৰাজ্য আছিলে, হয়নে, এখন বিশাল সাম্ৰাজ্য আছিলে। আমি কেনেকৈ ক'ব পাৰোঁ যে এখন বিশাল সাম্ৰাজ্য আছিলে। গতিকে ইয়াৰ ভৌগোলিক
যিটো অৱস্থান বা ইয়াৰ বিস্তৃতি তাৰ ওপৰত লক্ষ্য কৰি আমি গম পাওঁ যে প্ৰাচীন অসমখন কি আছিলে বা প্ৰাচীন কামৰূপ ৰাজ্যখন এখন শক্তিশালী আৰু বিশাল সাম্ৰাজ্য আছিলে, কাৰণ ই বাংলাদেশ আৰু ভূটান পৰ্যন্ত কি আছিলে বিস্তৃত হৈ আছিলে। তাৰ পাছতো প্ৰাচীন কামৰূপ ৰাজ্যখনক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কিমানটা ভাগত ভগাই লোৱা হৈছিলে আৰু সেইবোৰ কি কি, মানে কামৰূপ ৰাজ্যখন চলাবৰ কাৰণে মানে প্ৰশাসনটো সুচাৰুৰূপে চলাবৰ কাৰণে মানে কেনেকুৱা ভাগত ভাগ কৰিছিলে। আমি গম পালোঁ যে ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ 4টা পীঠত ভাগ কৰি লৈছিলে, আৰু সেই পীঠকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ। এই ধৰণে কি হৈছিলে গোটেই সাম্ৰাজ্যখন ভাগ কৰা হৈছিলে। প্ৰাচীন কামৰূপ ৰাজ্যৰ তলৰ প্ৰশাসনিক স্তৰটোৰ নাম কি আছিল আৰু ই কাৰ অধীনত আছিলে? মানে ৰাজ্যৰ তলৰ যিটো প্ৰশাসনিক স্তৰ আছিলে মানে এইটো কি আছিলে ভুক্তি, আৰু ই কাৰ অধীনত আছিলে? ৰাজকুমাৰসকলে এইটো পৰিচালনা কৰিছিলে। ইয়াৰ পাছতো ভুক্তিসমূহ প্ৰশাসনিক সুবিধাৰ বাবে কি সৰু সৰু স্তৰত ভাগ কৰা হৈছিলে আৰু ভুক্তিবিলাকক কেনেকৈ ভাগ কৰা হৈছিলে সেইটো সোধা হৈছে ইয়াতে। ভুক্তিসমূহ মণ্ডল, পুৰ, অগ্ৰহৰ হিচাপে কি কৈছে বিভিন্ন স্তৰত ভাগ কৰি লোৱা হৈছিলে। প্ৰাচীন অসমৰ গাঁওসমূহত প্ৰচলিত তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাটো কি আছিলে? একদম তলৰ যিটো পৰ্যায় আছিলে হয়নে, যেনেকৈ ৰাজ্য আছিলে, ভুক্তি আছিলে, তাৰপিছত মণ্ডল আছিলে হয়নে, পুৰ, পঞ্চায়ত, আৰু গাঁওসমূহত যিটো প্ৰচলিত পৰ্যায়ৰ শাসন ব্যৱস্থা আছিলে সেইটো কি আছিলে পঞ্চায়ত ব্যৱস্থা বুলি কোৱা হৈছিলে। আৰু তাত কি আছিলে গাঁওবুঢ়াৰ উপস্থিতি আছিলে। গাঁওবুঢ়াই কি কৰিছিলে এইবিলাক তদাৰক কৰিছিলে। গাঁও অঞ্চলৰ পঞ্চায়ত ব্যৱস্থাই প্ৰাচীন অসমৰ বিষয়ে কি ইংগিত দিয়ে? গাঁও অঞ্চলত যে পঞ্চায়ত ব্যৱস্থা আছিলে হয়নে, গাঁও অঞ্চলত যে মানুহে নিজেই কি কৰিছিলে শাসন কৰিব পাৰিছিলে নিজৰ অঞ্চলটো, গতিকে তাক আমি কি বুলি কওঁ স্থানীয় স্বায়ত্ত শাসনৰ এটা উদাহৰণ বুলি আমি তাক ক'ব পাৰোঁ বা ইংগিত দিয়ে যে অসমত স্থানীয় স্বায়ত্ত শাসন প্ৰচলিত আছিলে। তাৰপিছতে চীনা পৰিব্ৰাজক হিউৱেন চাঙে প্ৰাচীন কালৰ অসমৰ কৃষিকাৰ্যৰ বিষয়ে কি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে? হিউৱেন চাঙে উল্লেখ কৰিছে যে ভাস্কৰ বৰ্মাৰ দিনত অসমত জলসিঞ্চন প্ৰণালী বা ইৰিগেশ্যনটো আছিলে। আৰু এটা কথা আমি জানো যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথম যিটো জলসিঞ্চন আৰম্ভ কৰিছে তেওঁলোকে কৈছিলে আগামী নগাসকল। আংগামী যিসকল নাগা আছিলে তেওঁলোকে কি কৈছিলে প্ৰথম জলসিঞ্চন প্ৰণালী ব্যৱস্থাটো কি কৰিছিলে তেওঁলোকে ৰূপায়ণ কৰিছিলে। ইয়াৰ পাছত আমি চাম প্ৰাচীন অসমত জলসিঞ্চন প্ৰণালী থকাটোৱে কি প্ৰমাণ কৰে? অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল প্ৰাচীন অসমৰ খেতিয়কসকলে কেৱল বৰষুণৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰা নাছিলে, আৰু বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কি কৰিছিলে পানীৰ যোগানৰ ব্যৱস্থাটো কৰিছিলে, জলসিঞ্চনৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে। ইয়াৰ পাছত আছে প্ৰাচীন অসমত ভৌগোলিক বৈচিত্ৰৰ আধাৰত কি পদ্ধতিৰে খেতি কৰা হৈছিলে? মানে ভৌগোলিক অৱস্থা অৰ্থাৎ পাহাৰ আৰু ভৈয়াম হয়নে, এইবিলাকত বেলেগ বেলেগ ধৰণে তেওঁলোকে খেতি কৰিছিলে নে বা কেনেকৈ কৰিছিলে কি কৰিছিলে? তো পাহাৰত কি কৰিছিলে ঝুম খেতি কৰিছিলে, আৰু ভৈয়ামৰ সমতল অঞ্চলত কি কৰিছিলে সমতলৰ যিবিলাক খেতি আছিলে ধান, মাহ হয়নে ইত্যাদিবিলাকৰ খেতি সমতল অঞ্চলত কৰিছিলে। অৰ্থাৎ ভৌগোলিক দিশৰ পৰা তেওঁলোকে বেলেগ বেলেগ ধৰণে কি কৰিছিলে খেতি কৰিছিলে। প্ৰাচীন অসমৰ কোনবোৰ কাপোৰ ৰাজ্যৰ সীমা অতিক্ৰম কৰিছিলে? মানে অসমৰ যিবিলাক বিখ্যাত যেনেকৈ মুগাৰ কাৰণে বিখ্যাত আছিলে, পাট, এৰী হয়নে এইবিলাকৰ কাৰণে বিখ্যাত আছিলে, আৰু এই কাপোৰবিলাক কৈছিলে সীমা মানে ৰাজ্যৰ পৰা বেলেগ ৰাজ্যলৈ কি কৰিছিলে এইবিলাক বা বেলেগ দেশলৈ এইবিলাক কি হৈছিলে পঠিওৱা হৈছিলে। বাহিৰৰ ৰাজ্যত অসমৰ কাপোৰৰ ব্যাপক চাহিদাই কি প্ৰমাণ কৰে? তো ই অসমৰ শিপিনীসকলৰ উচ্চমানৰ দক্ষতা প্ৰমাণ কৰে। অৰ্থাৎ অসমৰ শিপিনীসকল যে কি আছিলে বয়ন শিল্পৰ ক্ষেত্ৰত যে যথেষ্ট আগবঢ়া আছিলে সেইটো প্ৰমাণ কৰে। নেক্সটটো আছাম প্ৰাচীন কালত সোণোৱালসকলে ক'ৰ পৰা সোণ সংগ্ৰহ কৰিছিলে? যিসকল সোণোৱাল লোক আছিলে মানে সোণ কমোৱাৰ লগত জড়িত যিবিলাক লোক আছিলে তেওঁলোকে কৈছিলে সোৱণশিৰি নদী বালিৰ পৰা কি কৰিছিলে সোণ সংগ্ৰহ কৰিছিলে। ইয়াৰ পাছত চাওঁ আমি প্ৰাচীন অসমৰ অৰ্থনীতিত কড়ি আৰু মুদ্ৰাৰ ব্যৱহাৰৰ পূৰ্বে কি প্ৰথা চলিছিলে? এইটো আমি জানোৱেই যে বিনিময় প্ৰথা চলিছিলে। ইয়াৰ পাছত আমি চাম প্ৰাচীন অসমৰ বেপাৰীসকলে বেপাৰৰ বাবে কোন কোন দেশলৈ যাতায়াত কৰিছিলে? মানে নিজৰ দেশৰ ভিতৰতো হৈছিলে হয়নে, তাৰ উপৰিও অন্যান্য কোনবিলাক দেশৰ লগত কি আছিলে ব্যৱসায়িক সম্পৰ্ক আছিলে অসমৰ। তো অসমৰ যিবিলাক বেপাৰী আছিলে তেওঁলোকে চীন, তিব্বত, শ্ৰীলংকা আদি দেশলৈ গৈছিলে যাতায়াত কৰিছিলে। কিহৰ কাৰণে কৰিছিলে? বেপাৰ বাণিজ্যৰ কাৰণে কৰিছিলে। ৰজা ভাস্কৰ বৰ্মাই বেপাৰৰ বাবে কোনটো বন্দৰ ব্যৱহাৰ কৰিছিলে? তো ভাস্কৰ বৰ্মাই কি বংগৰ তাম্ৰলিপ্তি বন্দৰটো ব্যৱহাৰ কৰিছিলে। ভাস্কৰ বৰ্মাই তাম্ৰলিপ্তি বন্দৰ ব্যৱহাৰ কৰাটোৱে প্ৰাচীন অসমৰ বিষয়ে কি তথ্য দাঙি ধৰে? অৰ্থাৎ ই কি কৰে অসমৰ লগত সাগৰীয় বাণিজ্য পথৰ যে পোনপটীয়া সংযোগ আছিলে সেই কথাটো কি কৰে প্ৰতীয়মান কৰে। এতিয়া আমি কেইটামান দীঘল প্ৰশ্ন আলোচনা কৰিম। প্ৰাচীন কামৰূপ ৰাজ্যৰ সুসংগঠিত আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ বিষয়ে বিতংকৈ আলোচনা কৰা। অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্যত এটা সুসংগঠিত কি আছিলে প্ৰশাসনিক ব্যৱস্থা আছিলে, আৰু সেই প্ৰশাসনটো কেনেকুৱা আছিলে বিকেন্দ্ৰীকৃত আছিলে। বিকেন্দ্ৰীকৃত মানে কি হয় ভাগ কৰি শাসন কৰা, ভাগ কৰা মানে ভাগ নিজৰ মানে ৰাজ্যখন কেইবাটাও ভাগত ভাগ কৰি লোৱা, যিটোৱে কি কৰিব শাসনৰ কাৰণে সুবিধা কৰি দিছিলে। আৰু সেই বিষয়ে আমি অসমৰ প্ৰেক্ষাপটতনো কেনেকুৱা বিকেন্দ্ৰীকৃত আছিলে সেইটো আমি চাব লাগিব। প্ৰাচীন কামৰূপ ৰাজ্যৰ শাসন ব্যৱস্থা অত্যন্ত সুসংগঠিত আৰু বিকেন্দ্ৰীকৃত আছিলে।
শাসনৰ স্তৰ বিভাজন সমগ্ৰ ৰাজ্যখন এজন ৰজাই অকলে শাসন কৰাৰ পৰিৱৰ্তে মানে এজন ৰজাই গোটেই ৰাজ্যখন শাসন কৰিবলৈ যাওঁতে হয়তো কেতিয়াবা কিবা মানে কি হ'ব পাৰে যে অপাৰগ হ'ব পাৰে শাসন কৰিবৰ কাৰণে বা সকলোবিলাক ঠাই তেওঁ একেটা সময়তে চোৱা চিতাত অসুবিধা হ'ব পাৰে। সেইকাৰণে কি কৰিলে স্তৰে স্তৰে ভাগ কৰি দিয়া হৈছিলে আৰু সৰ্বোচ্চ স্তৰত ৰাজ্যখন আছিলে, তাৰ তলত ভুক্তি আছিলে আৰু এইবোৰ ৰাজকুমাৰৰ দ্বাৰা পৰিচালিত হৈছিলে। হয়নে? ক্ষুদ্ৰ প্ৰশাসনিক যিবিলাক গোট আছিলে মণ্ডল, পুৰ, অগ্ৰহৰ আদি সৰু সৰু গোটত ভাগ কৰা হৈছিলে। গণতান্ত্ৰিক আধাৰ আৰু স্থানীয় শাসন মানে একেবাৰে তৃণমূল পৰ্যায়ত মানে একদম তলৰ স্তৰত যিটো আছিলে সেইটো গাঁও পঞ্চায়তৰ মূল ব্যৱস্থা আছিলে আৰু ইয়াত গাঁওবুঢ়াই কি কৰিছিলে শাসনত সহায় কৰিছিলে। আৰু এই ব্যৱস্থাই প্ৰমাণ কৰে যে প্ৰাচীন অসমতো বৰ্তমানৰ দৰে স্থানীয় স্বায়ত্ত শাসন আৰু বিকেন্দ্ৰীকৃত ধৰণৰ ধাৰণাৰ প্ৰচলন আছিল। নেক্সট প্ৰশ্নটো আমি চাম। প্ৰাচীন অসমৰ কৃষিকাৰ্য আৰু কুটীৰ শিল্পৰ সন্দৰ্ভত এটা বহল বিৱৰণ দিয়া, মানে এটা বিশেষ ডিটেইলছ এটা বিৱৰণ দিবলৈ কৈছে। তো বৈজ্ঞানিক কৃষিকাৰ্য অসমৰ খেতিয়কসকল কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা নাছিলে, আমি আগতে ক'লোঁ হয়নে। ৰজা ভাস্কৰ বৰ্মাৰ দিনত অসমলৈ চীনা পৰিব্ৰজক হিউৱেন চাঙে কি হৈছে জলসিঞ্চন প্ৰণালী থকাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু এটা কথা তেওঁ কৈছে যে অসমৰ যিবিলাক মানে আংগামী যিবিলাক নাগা আছিলে উত্তৰ পূৰ্বাঞ্চলৰ, তেওঁলোকে আছিলে প্ৰথম কি আছিলে ইৰিগেশ্যন বা জলসিঞ্চন প্ৰণালী তেওঁলোকে প্ৰথম ব্যৱহাৰ কৰিছিলে। বা যি নহওক ভৌগোলিক কৃষি পদ্ধতি অসমৰ ভৌগোলিক বৈচিত্ৰ মানে বিচিত্ৰতা আছে, আমাৰ ভৌগোলিক বিচিত্ৰতা আছে, পাহাৰ আছে, ভৈয়াম আছে, নদ আছে, নদী উপত্যকা আছে হয়নে, মালভূমি আছে। গতিকে এই ভৌগোলিক বৈচিত্ৰৰ লগত খাপ খোৱাই গৈছিলে পাহাৰত ঝুম খেতি কৰিছিলে আৰু ভৈয়ামত কি হৈছিলে সমতলৰ যিবিলাক খেতি আছিলে সেই খেতিবিলাক কৰা হৈছিলে। ৰেচম শিল্প মানে কাপোৰ কানিৰ ক্ষেত্ৰত অসমৰ মুগা, পাট, এৰী কাপোৰ সেই সময়ত কি আছিলে ৰাজ্যৰ সীমা অতিক্ৰম কৰিছিলে আৰু বাহিৰৰ ৰাজ্যত ইয়াৰ কি আছিলে ব্যাপক চাহিদা আছিলে। আৰু এইটোৱে কি প্ৰমাণ কৰে যে আমাৰ শিপিনীসকলৰ উচ্চমানৰ দক্ষতা প্ৰমাণ কৰে। তাৰপিছত খনিজ সম্পদৰ ক্ষেত্ৰত বিশেষকৈ সোৱণশিৰি নদীৰ বালিৰ পৰা সোণোৱালসকলে সোণ সংগ্ৰহ কৰা কাৰ্যই প্ৰাচীন অসমৰ এক অন্যতম লাভজনক কুটীৰ শিল্প আৰু খনিজ সম্পদ ব্যৱহাৰৰ কথা সোঁৱৰাই দিয়ে। মানে সৰু সৰু কিছুমান মানে কি হয় সোণৰ অলংকাৰ তৈয়াৰ কৰা কিছুমান শিল্প গঢ়ি উঠিছিলে হয়। আৰু এই সোণবিলাক ক'ত পোৱা গৈছিলে সোৱণশিৰি নদীত। নেক্সট প্ৰশ্নটো আছে প্ৰাচীন অসমৰ অৰ্থনৈতিক অৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিষয়ে পাঠ্যৰ আধাৰত বৰ্ণনা দাঙি ধৰা। প্ৰাচীন অসমৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিলে আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আছিল নে নাই এই কথাটো ক'বলৈ কৈছে। প্ৰাচীন অসমৰ অৰ্থনীতি কেৱল ৰাজ্যৰ ভিতৰতে আবদ্ধ নাছিলে, বৰঞ্চ ই এক বিশ্বমুখী চৰিত্ৰ আছিলে। মানে গোটেই মানে বহু মানে আমাৰ নিজৰ দেশৰ উপৰিও মানে অন্য দেশলৈও যিহেতু কি হৈছিলে সামগ্ৰীবিলাক নিয়া হৈছিলে, গতিকে এক বিশ্বমুখী চৰিত্ৰ আছিলে বুলি কোৱা হয়। মুদ্ৰা অৰ্থনীতিলৈ পৰিৱৰ্তন প্ৰথম অৱস্থাত অৰ্থনীতিত কি আছিলে বস্তু বিনিময় প্ৰথা আছিলে প্ৰচলিত থাকিলেও পৰৱৰ্তী সময়ত কি আছিলে কৰি মুদ্ৰা আদি কি হৈছিলে বেলেগ বেলেগ ঠাইৰ লগত কি হৈছিলে বেপাৰ হৈছিলে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পথ প্ৰাচীন অসমৰ পৰা গ'লে চুবুৰীয়া আৰু দূৰ দূৰণিৰ ৰাষ্ট্ৰ যেনে চীন, তিব্বত, শ্ৰীলংকা আদি দেশলৈ গৈছিলে বেপাৰ আৰু যাতায়াত কৰিছিলে। সাগৰীয় বাণিজ্যৰ ক্ষেত্ৰত আমি যদি চাওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাস্কৰ বৰ্মাই বেপাৰৰ বাবে বংগৰ তাম্ৰলিপ্তি নামৰ সাগৰীয় বন্দৰটো ব্যৱহাৰ কৰিছিলে। আৰু ই প্ৰমাণ কৰে যে প্ৰাচীন অসমৰ লগত সাগৰীয় বাণিজ্যৰ পথৰো পোনপটীয়া সংযোগ আছিলে আৰু অৰ্থনীতিত অত্যন্ত কি আছিলে শক্তিশালী আছিলে। ইয়াৰ পাছৰ প্ৰশ্ন ভৌগোলিক বিস্তৃতি আৰু প্ৰশাসনিক বিভাজনৰ দিশৰ পৰা প্ৰাচীন কামৰূপ যে এখন বিশাল আৰু শক্তিশালী ৰাজ্য তাৰ প্ৰমাণ দিয়া। যে ভৌগোলিক বিস্তৃতি ইমান এখন যে বিশাল ৰাজ্য আছিলে আৰু ইয়াৰ প্ৰশাসনিক বিভাজনবিলাক যে ইমান সুন্দৰকৈ প্ৰশাসনটো তেওঁলোকে চলাইছিলে হয়নে। তো ইয়াৰ পৰা কি কয় দিশৰ পৰা প্ৰাচীন কামৰূপ যে এখন বিশাল আৰু শক্তিশালী ৰাজ্য আছিলে তাৰ এটা প্ৰমাণ দিব লাগে। প্ৰাচীন কামৰূপ এখন বিশাল সাম্ৰাজ্য আছিল বুলি তলৰ তথ্যৰ পৰা পোৱা যায়। আন্তঃৰাষ্ট্ৰীয় পৰিসৰ প্ৰাচীন কামৰূপ কেৱল বৰ্তমানৰ অসমৰ ভৌগোলিক সীমাৰ মাজতে আবদ্ধ নাছিলে, মানে কেৱল অসমৰ বৰ্তমান যিখন অসম তাৰ সীমাৰ মাজতে নাছিলে। যোগীতন্ত্ৰত যিটো তথ্য আছে সেই তথ্য অনুসৰি বৰ্তমানৰ বাংলাদেশ বিশেষকৈ ৰংপুৰ আৰু মৈমনসিং জিলা আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈকে কি আছিলে বিস্তৃত হৈ আছিলে। আৰু 4 পীঠত বিভাজন আছিলে। এখন বিশাল ৰাজ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াক 4টা পীঠ বা ভৌগোলিক খণ্ডত ভাগ কৰি লোৱা হৈছিলে। সেইকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, সুবৰ্ণপীঠ, সৌমাৰপীঠ। এই ব্যৱস্থাই প্ৰাচীন অসমক এক সুসংগঠিত ভৌগোলিক বিভাজন আৰু ৰাজ্যৰ বিশালতাৰ ইংগিত প্ৰদান কৰে। ইয়াৰ পাছত আমি ৰত্নপীঠৰ ভৌগোলিক সীমা কোন দুখন নদীৰ মাজত বিস্তৃত আছিলে। কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে বিস্তৃত হৈ আছিলে ৰত্নপীঠ। বৰ্তমান নামনি অসম আৰু কোচবিহাৰ অঞ্চলৰ প্ৰাচীন কামৰূপৰ কোনখন পীঠৰ অন্তৰ্গত আছিলে। মানে বৰ্তমানৰ যিটো অসম আৰু কোচবিহাৰ অঞ্চলটো মানে এইখন ৰত্নপীঠৰ অন্তৰ্গত আছিলে। সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈকে বিস্তৃত পীঠখনৰ নাম কি আছিলে কামপীঠ আছিলে। সোণকোষৰ পৰা ৰূপহী নদীলৈকে ই বিস্তৃত হৈ আছিলে। বৰ্তমানৰ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ প্ৰাচীন কালত কি পীঠ বুলি জনা গৈছিলে। মানে বৰ্তমান কামৰূপ আৰু গোৱালপাৰা য'ত আছে সেইটো কি পীঠ আছিলে কামপীঠ বুলি কোৱা হয়। সুবৰ্ণপীঠৰ নদীৰ সীমাবদ্ধতা কি আছিলে, মানে কোন দুখন নদীৰ মাজত আছিলে সুবৰ্ণপীঠ, ৰূপহী নদী আৰু ভৰলী নদীলৈকে বিস্তৃত হৈ আছিলে। বৰ্তমান মধ্য অসমৰ অঞ্চলসমূহ প্ৰাচীন কামৰূপৰ কোনটো ভাগ বা পীঠত পৰিছিলে, মানে মধ্য অসমটো ক'ত পৰে সুবৰ্ণপীঠত পৰে। ভৰলী নদীৰ পৰা পূবে দিক্ৰং বা দিখৌ নদীলৈকে বিস্তৃত পীঠখনক কি বুলি কোৱা হৈছিলে সৌমাৰ পীঠ বুলি কোৱা হৈছিলে। বৰ্তমান উজনি অসমৰ অঞ্চলসমূহক প্ৰাচীন কালত কোনখন পীঠৰ অন্তৰ্গত বা অন্তৰ্ভুক্ত কৰা হৈছিলে সৌমাৰ পীঠৰ অন্তৰ্ভুক্ত কৰা হৈছিলে।
সৌমাপীঠৰ অন্তৰ্ভুক্ত কৰা হৈছিলে। প্ৰাচীন কামৰূপ ৰাজ্যৰ 4খন পীঠৰ নাম লিখা আৰু সিহঁতৰ নদীৰ সীমাসমূহ উল্লেখ কৰা। প্ৰাচীন কামৰূপ ৰাজ্যৰ 4খন পীঠ কি ক'ব লাগে আৰু কোনকেইখন নদীৰ নদীৰ সীমাবিলাক ক'ব লাগে। ৰত্নপীঠ হৈছে কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে। কামপীঠ সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈকে। সুবৰ্ণপীঠ ৰূপহী নদীৰ পৰা ভৰলী নদীলৈকে। সৌমাপীঠ ভৰলী নদীৰ পৰা পূবে ডিক্ৰং বা দিখৌলৈকে বিস্তৃত আছিলে। প্ৰাচীন কামৰূপ ৰাজ্যৰ 4 পীঠৰ লগত বৰ্তমানৰ অসমৰ ভৌগোলিক অৱস্থানৰ এক তুলনামূলক বিৱৰণা, অৰ্থাৎ দিয়া। প্ৰাচীন কামৰূপ ৰাজ্যৰ 4খন যে পীঠ আছিলে, পীঠকেইখন বৰ্তমান কোনকেইখন ঠাইৰ লগত জড়িত আছে সেই কথাকেইটা আমি চাব লাগিব। তো 1 নম্বৰ, প্ৰাচীন কামৰূপৰ 4খন পীঠ আৰু ইয়াৰ বৰ্তমানৰ ভৌগোলিক অৱস্থানৰ বিষয়ে এনেধৰণৰ। ৰত্নপীঠ বৰ্তমানৰ নামনি অসম, কোচবিহাৰ আৰু উত্তৰ বংগৰ কিছু অংশ ইয়াৰ অন্তৰ্গত আছিলে। কামপীঠত কি আছিলে? বৰ্তমান কামৰূপ, গোৱালপাৰা আৰু ইয়াৰ দাঁতি ইয়াৰ কাষৰীয়া যিবিলাক অঞ্চল আছিলে সেইখিনি কামপীঠৰ অন্তৰ্গত আছিলে। সুবৰ্ণপীঠত কি আছিলে? বৰ্তমানৰ সমগ্ৰ মধ্য অসমৰ অঞ্চলসমূহ ইয়াৰ ভিতৰত পৰিছিলে। সৌমাপীঠ বৰ্তমান উজনি অসমৰ অঞ্চলসমূহ এই সৌমাপীঠৰ অন্তৰ্গত আছিলে।